এই বন্ধুসকল কেনে আছে আপোনালোক? আজি আমি এক গুৰুত্বপূৰ্ণ কথালৈ ভিডিঅ' এটা লৈ আহিছোঁ। ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ আজি ৰায়দান কৰিব। আজি শনিবাৰে 10:30 বজাৰ পৰা। তো কি কৈছে চাওক, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে পুৱা 10:30 বজাৰ পৰা আৰম্ভ কৰিব সংবেদনশীল অযোধ্যাৰ ৰাম জন্মভূমি বাবৰি মছজিদ বিবাদৰ ৰায়দান। সৰ্বোচ্চ আদালতখনৰ অতিৰিক্ত পঞ্জীয়ক লিষ্টিঙে শুক্ৰবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশবৃন্দ এছ এ ববদে, ডি আই চন্দ্ৰচূড়, অশোক ভূষণ, এছ আব্দুল নাজিৰৰ সাংবিধানিক বিচাৰপীঠে এই ৰায় প্ৰদান কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দান হ'ব এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবদমান 2.77 একৰ ভূমি সন্দৰ্ভত 2010 চনত দিয়া ৰায়ক লৈ উত্থাপিত আপত্তিৰ মীমাংসা। ভাৰতৰ উচ্চতম ন্যায়ালয়ে অতিৰিক্ত পঞ্জীয়কৰ জাননী। উচ্চ ন্যায়ালয়ে বিবদমান ভূমিডোখৰ তিনি পক্ষ ভগৱান ৰামলাল বিৰাজমান নিৰ্মোহী আখৰা আৰু উত্তৰ প্ৰদেশ সুন্নী ৱাকফ বৰ্ডক ভগাই ল'বলৈ ৰায় দিছিল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ইতিহাসত দ্বিতীয় দীৰ্ঘতম 40 দিনজোৰ শুনানিৰ পিছত যোৱা 16 অক্টোবৰত বিচাৰপীঠখনে গোচৰটো ৰায়দানৰ বাবে স্থগিত ৰাখিছিল। গোচৰটোৰ সংবেদনশীলতাই চাই অযোধ্যাত ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ 144 ধাৰা জাৰি কৰা হৈছে। সমগ্ৰ অযোধ্যা নিৰাপত্তা দুৰ্গত পৰিণত হৈছে। কেন্দ্ৰই ইতিমধ্যে 4000তকৈ অধিক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান অঞ্চলটোত মোতায়েন কৰিছে। খবৰ মতে, তীক্ষ্ণ পদক্ষেপ গ্ৰহণৰ বাবে 2খন হেলিকপ্টাৰৰ লগতে 78টা ঠাইত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক মোতায়েনী বৈঠকত মিলিত হৈছিল। অযোধ্যা জিলা প্ৰশাসনৰ লগতে হিন্দু আৰু মুছলমান উভয় পক্ষৰ ধৰ্মীয় নেতাসকলে ৰাইজক সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তো ৰায়টো 10:30টাৰ পৰা হ'ব। তো কি ৰায় দিব সেইটো আমি নেক্সট ভিডিঅ'ত জনাম। তো এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।